ইলেকশন বুলি ক'লে মানে সকলোৱে মানে নিজৰ নিজৰ পাৰ্টিটোহে ডাঙৰ কৰে প্ৰত্যেকবাৰ যোৱা 30-40 বছৰ ধৰি সকলোৱে নিজৰ পাৰ্টিটো ডাঙৰ কৰি পেলাই নিজৰ পাৰ্টি ভোট দি পেলাই কি হয় উপযুক্ত কেণ্ডিডেটে হাৰি যায় অৱশেষত কি হয় লাষ্টত সকলোৱে একেটাই মানে আমাৰ সমষ্টিটো ৰাস্তা পদূলি নাই এইটো নাই খোৱা পানী নাই একো নাই বুলি কৈ থাকিব আৰু লাষ্টত কি হ'ব মোৰ তাতে আমাৰ যিমান মই সকলোৰ কাৰণে কোৱা নাই লাষ্টত মোৰ তাতে আহে বিজেপি লিডাৰ বুলিয়ে কওক আমাৰ যিমান যি ক'ব গ'লে মই ৰুলিঙত আছো বুলি কয় কিন্তু লাষ্টতে আমাৰ হাততে চাপি আমাৰ ওচৰতে চাপি আহে ইয়াৰ কাৰণে দুখ তেখেতলোকৰ দুখ নাই দুখ হ'ল আমাৰ যিহেতু আমি উঠাই লৈ অহা জিকা আমাৰ ইএমএ আমাক নোচোৱাৰ কাৰণে হৈছে অন্য সমষ্টিৰ কথা মই নকওঁ আলম কাপড়ে সমষ্টিলৈকে ruling kulante isi aja kongdosta ini tu homosti bangke ruling besar lason kakak kijuke mama kaciki nengi loki apa kamusi lagi doras tu mili tu moi apna logo itu অনুরোধ কৰিছো যে এইবাৰ একতা হয় আমি দেখাই দিম ইয়াত আমাৰ ধনচুৰি সমষ্টি নেশনেল পাৰ্টি বুলি ক'লে অকল এটা সম্প্ৰদায়ে টিকেট পাই থাকে কাৰণ যিহেতু নেশনেল পাৰ্টিটো আমাৰ ইয়াৰ পৰা টিকেট দিয়া নহয় ওপৰৰ পৰাহে চেণ্ট্ৰেলৰ পৰা দিয়া হয় যিহেতু আমাৰ ইয়াত ধনচুৰি সমষ্টিত একেটাই সম্প্ৰদায়ে জিকি থকাৰ কাৰণে ওপৰৰ পৰা ভাবে যে ইয়াত অকল ডিমাচা মেজৰিটি